হাই ফ্ৰেণ্ডছ, মই আজি কি বনাবলৈ লৈছোঁ গম পাইছেই। এয়া মই পকৰি বনাবলৈ লৈছোঁ। আপোনালোকৰ সকলোৱে ভালেই চাগে। পকৰিৰ কাৰণে কি কি সামগ্ৰী দৰকাৰ হয় মই সকলোখিনি কৈ গৈছোঁ। এয়া মগুখিনি মই মিক্সিত ভৰাই লৈছোঁ। এইখিনি মিক্সিত পিছা হৈ গৈছে। এতিয়া মই বাউল এটাত উলিয়াই লওঁ। এয়া মই এতিয়া লৈছোঁ আলু। এয়া মই বইল আলু কেইটামান লৈ লৈছোঁ। পকৰিত দিলে বইল আলু অলপ দিব লাগে। আৰু মই পিঁয়াজ এটা কাটি লৈছোঁ মিহি মিহিকৈ। আৰু এয়া আদা নহৰু পিচি লৈছোঁ। আৰু মই ধনিয়া লৈছোঁ এমুঠি। আৰু মই জলকীয়া 3টা কাটি লৈছোঁ। আৰু এইখিনি মই গোটেইখিনি একেলগে এনেকৈ মিলাই লওঁ। আলুখিনি মই সৰু সৰুকৈ হাতেৰে ভাঙি দিম। হাতেৰে মিহিকৈ মই ভাঙি লৈছোঁ। এতিয়া দিম মই আদা নহৰু। এইখিনি আদা নহৰু দি দিছোঁ। তাৰপিছত দিম মই পিঁয়াজ দি দিছোঁ। এয়া লৈছোঁ মই বেচন লৈছোঁ। বেচন মই সৰু বাটিয়ে বাটি লৈছোঁ। এয়া জলকীয়াখিনি মিলাই দিম। এয়া দিছোঁ ধনিয়া। ধনিয়াখিনি গোটেইখিনি মিলাই দিছোঁ। এইটো মই কেৰাহী এটা পাতি লৈছোঁ। কেৰাহীটো এতিয়া মই গৰম হৈ গৈছে। তেল অলপ দি দিম। পকৰি বনাবলৈ অলপ তেলটো অলপ সৰহকৈ লাগে। পকৰিটো ডুব যাব লাগে। সেইকাৰণে মই তেল অলপ সৰহকৈ দি দিছোঁ। মই এইখিনি মিক্স কৰি ল'ম ভালকৈ মিক্স কৰি ল'ম। আৰু পানী অলপ দি দিম। এয়া পানী লৈছোঁ। পানী অলপ দি দিম। ভালকৈ মিক্স কৰি ল'ম। পানী আৰু অলপ দিব লাগিব। এয়া মোৰ মিক্স কৰা হৈ গৈছে। নিমখ অলপ দি দিলোঁ আৰু অলপ দি দিছোঁ। এইখিনি নিমখ মই দি দিলোঁ। এতিয়া মোৰ পকৰি তেলত দিব পৰা হৈ গৈছে।
তেল গৰম হৈ গৈছে মই এতিয়া পকৰি দিম या পকৰিখিনি হোৱা নাই নমাব মই আৰু অলপ দি দিলোঁ লগতে এইখিনি নমাব পৰা হৈছে অলপ এইখিনি মই ভিজাখিনি নমাই কাঢ়ি লৈছোঁ হৈ গৈছে পকৰিখিনি এয়া মোৰ পকৰি থালিখন হৈ গৈছে এতিয়া আমি পৰিবেশন কৰিব পাৰোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয় আই অসম